भाई भाई बंद कर हाँ क्या लग रहा है तुमको मैं हाथ क्या मैं आपका हाथ लगाया खूब लगाया है मदद तो मार के फेंक ले इसकी जगह मैं आपका हाथ लगाया उनको कैसे दादागिरी बोल रहा है दादागिरी काम कर दिया क्या तुम्हें साला सबसे साला कौन नहीं है ये सुबह खेले चले रहा हूँ मैं क्या बोला अभी तुम मैं क्या बोला उस समय से समझा रहा था गोटे मारिसा ए बाहर स्टिक कर बोल स्टिक मारार नाम की মানুহ ভালকে ব্যৱহাৰ কৰে আমি মানুহ কিন্তু বহুত সহজ সৰল খুব মৰমীয়াল মানুহ আমি কি কাৰণে মাৰিলা কোৱা কি কাৰণে মাৰিলা আৰে মৰম কৰো সেই বুলি মূৰৰ ওপৰত যদি তাণ্ডৱ নাচিবা আৰু আমি হাতে হাত ধৰি বহি থাকিম এইটো কি কথা কৈছা তুমি তোমালোকে মাৰকে ফেক দেগা তাৰমানে কে ফেক দেগা এইটো কি হা কি ভাবিছা আৰে মাৰকে ফেক দেগা দেখুৱা চিচি কেমেৰা ফুটেজ তোমালোকৰ যদি ঠিকে আছাম ৰাতি 2টা বজাত দেখুৱা भाई भाई बंद कर हाँ দাদা আপনি অলপ কথা আপনি অলপ আহি যাওক না এওঁ তাতে যাব অসমীয়াত কওক আৰে অসমীয়াত কওক এইটো অসম হয় অসমীয়াত কওক না অসমীয়াত কওক আমি আপোনাক কথা সুধিব আহিছো আমি জানিব আহিছো আপোনাৰ পৰা কি কাৰণে এনেকুৱা ইমান মাৰপিট কৰিব লগা হ'ল সেইটো জানিব লাগিব না আমি আৰু কোন আছে মালিক আছে নেকি মালিক কোন কোন গোস্বামী না মুনমুন গোস্বামী অহা নাই আচ্ছা এই কি কয় কি হ'ল ৰাতি অসমত থকা কেইদিন হৈছে ইয়াতে অসম 3 বছৰত এটা অসমীয়া কথা শিকা নাই আৰু উস্তাদি আচ্ছা ঠিক আছে এতিয়া যে 5-6 জনে মিলি মোক এই মানুহকেইটাৰ নামকেইটা কৈ দিয়ক আমাক এই কোনে কোনে মাৰিছে এই মানুহকেইটাৰ নামকেইটা কৈ দিয়ক এইটো কোন হয় মোক মানুহকেইটাৰ নামকেইটা লাগে যে কি কাৰণে ইমান গুৰুলকে মাৰিছে সেই বস্তুটো লাগে আমাক কিন্তু তুমি যে 5টা মানুহে এটা মানুহক যে এনেকে মাৰিছা তোমালোকৰ কি মাৰিছিল চিচি কেমেৰা ফুটেজ আছে নাই না চিচি কেমেৰা ফুটেজ আছে নাই তোমালোকে ঠিক আছে তোমালোকে মাৰিলা সিহঁতৰ ভুল আছে তোমালোকে 5-6 জনে এজন মানুহক এনেকে মাৰিবা গুৰুলকে হা দেশত কি আইন কানুন নাই হা তোমালোকে কি এনেকে কৰিবা আৰু 3-4 বছৰ হৈ গৈছে অসমত অসমীয়া ভাষা কিয় শিকা নাই কি হিন্দীত কথা কৈ আছ অসমীয়াত কৰে হা 5 জনে এনেকে গুৰুলকে এনেকে মানুহ মানে হা তই सीसी कैमरा फुटेज की मारिছে তোদের চাও की नाम क्या है तुम्हारा हाँ जोर से बोलो रात को तो बहुत जोर आ रहा था এনেকে মাৰুতে তো বহুত জোৰ আহি আছিল হা ৰাতি তো বহুত জোৰা জোৰি কৰি আছিলা কিমান মাৰিছা এই মানুহটো এনেকে দৌৰাই এনেকে গটিয়াই মাৰিছা এই বাহৰ স্টিক কত গল স্টিক মাৰাৰ জনৰ নাম কি এই বাহৰ স্টিক মাৰা এই জনৰ নাম কি इसका नाम क्या है नाम बोलो इन दोनों का नाम बोलो सूरज আৰু এটাৰ এইটোৰ মনীষ सूरज তুমি হা ৰাতি এনেকে মাৰপিট কৰা এজন মানুহক এনেকে মাৰপিট কৰিবা তোমালোকে হা আৰু আমি বিলাকে হাতে হাত ধৰিবলৈ বহি থাকিব লাগিব হা আৰে ভুল তোমালোকে কৰা নকৰা তোমালোকে বহাই বেলে পুলিচক ফোন কৰি মাতি বেলে এৰেষ্ট কৰাব পাৰিলা হয় কিয় যাব দিলা মাৰি বেলে তোমালোকে যদি ঠিকে ৰাস্তাত আছা सीसी कैमेरा फुटेज চাও তোমালোক ক'ত কিমান মাৰিছা আমি চাম আৰু তোমালোকে কেনেকে মাৰিছা এইটো চাম হা তোমালোকে কেনেকে মাৰিছা এটা মানুহ আৰু সেই ফুটেজ কিয় নাই যে তোমালোকক মাৰিছে তোমালোক ক'ত মাৰিছে তোমাক মাৰিছে কাক মাৰিছে আমি ইমান মৰম কৰো অসমৰ মানুহখিনি সবকে আঁকোৱালি লওঁ তাৰে চান্স তোমালোকে এনেকে ফাইদা উঠাবা সুযোগ কবা আৰু আমি হাতে হাত ধৰি বহি থাকিম আমি অসমীয়া মানুহে হা কি বুলি ভাবিছা তোমাক কাক মাৰিছে সিহঁতে কি কৰিছে কোৱা
সুৰজ মনীষ তুমি এনেকে যে মাৰিলা এই 4-5 জনে এই ল'ৰাটোক কি কাৰণে মাৰিলা কোৱা কি কাৰণে মাৰিছা শুনা গালি দিছে তোমালোকে ইহঁতক ধৰি পেলে বহাই থোৱা পুলিচক মাতা তোমালোকে মাৰিলা কিয় আইন কিয় হাতত ল'বা তুমি তোমালোকে তুলি তোমালোকে এনেকে হকি এইবিলাক এই ষ্টিকেৰে তোমালোকে কেনে মাৰিবা এনেকে ঘুচিয়াই মাৰিছা আৰে কি বুলি ভাবিছা তোমালোকে এইখন ভাই অসম হয় আরে মৰম কৰো সেই বুলি মূৰৰ ওপৰত যদি তাণ্ডৱ নাচিবা আৰু আমি হাতে হাত ধৰি বহি থাকিম কথা ক'ব আহিছা ক'ত আছে তোমালোকৰ আৰু ৰাতি কোন কোন আছে মাতা চবকে আইন হাতত তুলি ল'বা তোমালোকে আরে দেশত আইন কানুন আছে ন কিয় মাৰি গৌৰী মনীষ আৰু কি হা ভোলা সুৰেশ আরে তোমালোকৰ কি দাদাগিৰি দাদাগিরি আৰু কি মারকে ফেক দেগা এইটো কি ল্যাঙ্গুয়েজ এইটো কি কথা কৈছা তুমি তোমালোকে মারকে ফেক দেগা তাৰমানে আরে ভাই অসমতে আমাকে মাৰি পেলাই দিবা তোমালোকে হা আরে কি ভাই ভাবিছা তোমালোকে কি আমি মারকে ফেক দেগা এইটো কি হা কি ভাবিছা সিসি ক্যামেরা ফুটেজ ওলোৱা না ভাই তোমালোকে এনেকে কেনেকে 5 জনে এজন মানুহ পাৰিবা 5-6 জনে এনেকে ষ্টিকেৰে কোনোবাই মাৰে নেকি মাৰকে ফেক দেগা কি কথা এইবোৰ হা মাৰকে ফেক দেগা আরে মাৰি পেলাই দিবা তোমালোকে আমাক বিহাৰত দলটা মাৰি পেলাই দিলা হৈ এতিয়ালৈ এইখন অসম তাতে তোমালোকে দাদাগিৰি হা দেশত আইন কানুন নাই যদি ভুল আছিল ইয়াতে মাতি বেলে বহাই ৰাখা না তোমালোকে তাৰপিছত পুলিচক খবৰ দিয়া আইন কানুন আছে তো মাৰিব নোৱাৰা তোমালোকে এনেকে আরে দিনক দিনে দবদবনি আজি ইয়াতে কালি ফেঞ্চি বজাৰত কালি ক'বাত আরে আমি কি অসমীয়া মানুহ কি অসমতে এই অৱস্থা হ'ব নেকি তোমালোকৰ কাৰণে এইবোৰ চলি আছে এইখন অসমত এইবোৰ চলি আছে এই অসমত অসমীয়া মানুহৰে যে কোনো অস্তিত্ব নাইকিয়া কৰিবলৈ বিচাৰিছে এই এনেকুৱা ধৰণৰ মানুহবোৰে তাৰে প্ৰমাণ আমি যোৱা ৰাতি দেখিলো এজন যুৱকক গুৰুলকৈ 5-6 জন কৰ্মচাৰীয়ে এনেকে মাৰিছে আৰু তাৰ পাছত তেওঁলোকে কোনো ধৰণৰ তেওঁলোকৰ আজি দেখিছে এই পেট্ৰল পাম্পত সেই মাৰামাৰি কৰা কোনো এজন কৰ্মচাৰী তেওঁলোকে উপস্থিত নাই এজন কৰ্মচাৰীৰ বাহিৰে পেট্ৰল পাম্পৰ কৰ্মচাৰীসকলে বৰ গুৰুলকৈ এজন যুৱকক মাৰামাৰ পৰিলক্ষিত হৈছে তাৰ পিছত যদি এই যুৱকজনে কিবা ভুল কৰিছিল তেওঁলোকে আমাৰ স্পষ্ট কৰা যদি ভুল কৰিছে তেওঁলোকে বহাই পেলে আইন কানুনৰ ব্যৱস্থা আছে তেওঁলোকে হাত ধৰি পেলে পুলিচক দিব পাৰিলে তাকে নকৰি এওঁলোকে আইন হাতত তুলি লৈছে আৰু আইন হাতত তুলি লৈ লাঠিৰে বাহেৰে ঘুচিয়াই গুৰিয়াই যুৱকজনক বৰ বেয়াকে মাৰা আমি ছচিয়েল মিডিয়াত দেখা পাইছো সামাজিক মাধ্যমত আজি আমি সেয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াতে উপস্থিত হৈছো তেওঁলোকক সোধপোছ কৰিছো আজি 4 বছৰ এওঁলোকে অসমত থাকিলে আৰু অসমত থাকি আজি পৰ্যন্ত অসমীয়াত এটা ভাষা ক'ব নোৱাৰে অসমতে থাকিব অসমতে খাব অসমতে শুব আৰু অসমৰ জলবায়ুত থাকি অসমীয়া ভাষা ক'ব নোৱাৰে আৰু কিন্তু অসমীয়া যুৱকক কিন্তু গুৰুলকৈ বৰ বেয়াকে তেওঁলোকে ঠিকে মাৰিব পাৰিব और सूरज का क्या है तबियत सब चौधरी है बाकी एक मनीष शाह है ना ठीक है होगा অসমৰ মানুহ ভালকে ব্যৱহাৰ কৰিব আমি মানুহ কিন্তু বহুত সহজ সৰল খুব মৰমীয়াল মানুহ আমি গম পাইছা আমাৰ দৰে মানুহ কত ঘৰত ঘূৰি নাপাবা গম পাইছা বেয়া প্ৰভাৱ পৰিছে কাৰণ কিয় চাওক মানুহবোৰে আইন হাতত তুলি ল'ব নোৱাৰে আপোনালোক এতিয়া আমি ইয়াতে সেইটো সোধপোছ কৰিছো আমিতো গাত টাচ কৰা নাই সেনেকুৱা ধৰণৰ নাম আছে পুলিচ ল'ৰাটোক যদি বহাই পেলে আপোনালোকক খবৰ দিলে হয় আপোনালোকে লৈ পেলে তেওঁলোকক গ'লে হয় কিন্তু তাকে নকৰি যদি এই ষ্টিক লৈ আহিছে আপুনি চাব দৌৰি ষ্টিক লৈ আহিছে একদম গুণ্ডা একদম সেই টাইপৰ সেনেকুৱা কৰিলে নখোজ কৰি আছো যে ক'ত তেওঁলোকৰ চিনাকিটো পৰিচয়টো পালে আমাৰো সুবিধা হয় আমাৰ মাজৰ সেই ভেদভাৱ বা আমাৰ মাজৰ সেই বিভাজনৰ কাৰণে বহিৰাগত লোকসকলে আহি পেলাই আমাৰ মাথাত নাচি আছে এতিয়া অসমত এতিয়া হিন্দু খাত্ৰেমে হিন্দু খাত্ৰেমে নাই খাত্ৰেমে আমি খিলঞ্জীয়াসকলে নিজৰ অস্তিত্বখিনি নগনাইকিয়া হৈ আছে যিমানে কওক যিমানে হিন্দু খাত্ৰেমে হে বুলি আপুনি নকক কিয় অসমত হিন্দু খাত্ৰেমে নহয় তেওঁলোকে স্থিৰ হৈ পেলাই বহি আছে যিমানে হিন্দুবাসী যিমানখিনি আছে সকলো তেওঁলোকে স্থিৰ হৈ পেলাই তেওঁলোকে বসবাস কৰিছে শান্তিপূৰ্ণভাৱে তেওঁলোকে গোটেইখিনি ৰাজত্ব কৰি আছে য'ত নেকি খিলঞ্জীয়াসকলে নিজৰ ভূমিৰ কাৰণে তেজ বোৱাইছো আজিলৈকে উত্তৰ পূৰ্বাঞ্চলত
নৰ্থ ইষ্টত 7টা ষ্টেট যিমানখিনি আছে 7 চিষ্টাৰ যিমান উত্তৰ প্ৰদেশ যিমানখিনি মিজোৰাম মণিপুৰ মেঘালয় নাগালেণ্ড যিমানখিনি আছে সকলোতে চবৰে ভূমি অধিকাৰ আছে কিন্তু অসমত আমাৰ নাই সেইকাৰণে এতিয়া মই সদায় কৈ থাকোঁ এতিয়া মই এছ টিৰ ভিতৰতো মই এছ টিৰ ভিতৰতো ক্ষমতা থকা এছ টি এছ য'ত নেকি আমি 6 শিডিউল অৰ্থাৎ 6ষ্ঠ অনুসূচী বুলি আমি জানো কিন্তু ট্ৰাইবেল বেল্ট বড়োলেণ্ড নিচিনা মডিফাইড 6 শিডিউল ইয়াতকে ক্ষমতাশালী ডিষ্ট্ৰিক্টটো হৈছে আপোনাৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ অৰ্থাৎ কাৰ্বি আংলং কিন্তু সেই কাৰ্বি আংলং আজি 6ষ্ঠ অনুসূচী হোৱাৰ পাছতো আজি কাৰ্বি আংলংটো শেষ জনসংখ্যা হিচাপে মাত্ৰ আমি তাত 35% 40% আছো আমি ইয়াত তাত ভূমি অধিকাৰ ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক সেই গোটেইখিনি অধিকাৰে যে কেনেকৈ যে বহিৰাগত লোকসকল আহি পেলাই উল্টা ইয়াত আমাক আহি পেলাই যে আমাক মাৰপিট কৰে অত্যাচাৰ কৰে মাটি জোৰ জবৰদস্তি দখল কৰি লয় আৰু আপোনালোকে শুনি আচৰিত পাব যিটো এলেকাত বহিৰাগত লোকসকলে মাটি কিনিবও নোৱাৰে বেহা বেপাৰ আদিও কৰিব নোৱাৰে তাত আজি কাৰ্বিসকলৰ ম্যাদী পতা থকাৰ পাছতো জোৰ জবৰদস্তি কোনোবাই বহিৰাগত বেংগলী বিহাৰীসকলে দখল কৰে আমাৰ এই সমন্বয়তে আমাৰ পেৰেণ্ট বডি হ'ব অসমত এতিয়া আমাৰ কি চাওক এতিয়া আমাৰ পেৰেণ্ট বডি হিচাপে নথকাৰ কাৰণে গোটেইখিনি বহিৰাগত লোকসকলে ইয়াত আমি মিয়া বুলি কৈ আছোঁ কিন্তু মিয়া যেনেকৈ আমাক হেঁচা দি আছে ইয়াতকৈ দুগুণ তিনি বিহাৰী বেংগলী দি আছে আমাক মিয়া দি আছে এটা ছেম টাইম গোটেইখিনি বেংগলী বিহাৰী একেলগেই দি আছে